Hello everyone. আজি আমি মাইসুৰ এটা মন্দিৰ আছে চামুণ্ডেশ্বৰী মন্দিৰ আমি তাত আজি ফুৰিব যাম আৰু আপোনালোককো দেখাম মাতাক আপোনালোকক দৰ্শন কৰিব ঠিক আছে এয়া সব আমি এতিয়া গাড়ীত গৈ আছো চামুণ্ডেশ্বৰী মন্দিৰৰ ফালে আৰু এই ভিউ সব কিমান ধুনীয়া ৰাস্তাবিলাক না বহুত ধুনীয়া পাহাৰীয়া ৰাস্তা নিচিনা মানে ওপৰত গৈ থাকিব লাগে আৰু আপোনালোকে চাই থাকক কেনেকুৱা লাগিছে কওক ভিউটো চাই পিনে আৰু এইফালে তললে দেখিছেনে কিমান ধুনীয়া আৰু অলপ যাব লাগিব এয়া আমি তাৰপিছতে পামগৈ ইয়াত নৱৰাত্ৰি টাইমত মানে যেতিয়া দুৰ্গা পূজা যে হয় যে তেতিয়া বহুত ভিৰ হয় তাত আপোনালোকক কি কম বহুত ভিৰ হয় বুলি কৈছে ইয়াতে আৰু এই তললে দেখিছেনে তাত তললে মাইসুৰৰ প্লেচ দেখা যায় ইয়াৰ পৰাই দেখা যায় মাইসুৰ পেলেচ এই যে ৰজাৰ ঘৰটো যে ইয়াৰ পৰাই দেখা যায় আৰু নৱৰাত্ৰি টাইমত বেছি ধুনীয়া লাগে মানে দুৰ্গা পূজা টাইমত আপোনালোক আহিব ইমানেই ভিৰ হয় ফাইনেলি আমি আহি এতিয়া মন্দিৰ পালোহি আৰু বলক আপোনালোকো আমাৰ লগতে দেখিছে নাই কিনাই দোকানবিলাক সব বস্তু পায় আপোনালোকে ল'ব বিচাৰিলে তাৰ পৰা ল'ব পাৰে এতিয়া আমি এই ষ্টেপ বগাই গৈ আছো তাৰপিছতে আপোনালোককো দেখাই থাকিম কি হয় এতিয়া আমি ইয়াতে চেণ্ডেলবিলাক লগাই থ'ব লাগিব সেই তাৰপৰা এটা মোনা ল'ব লাগিব মোনাটো লৈ তাৰপিছত চেণ্ডেলকেইযোৰ ভৰাই তেওঁলোকক দিব লাগিব এইয়া চাওক ফাইনেলি এতিয়া আমি মন্দিৰ পাই গ'লোঁ দেখিছেনে কিমান ধুনীয়া লাগিছে চবখন বাহিৰৰ পৰা ইমান ধুনীয়া এতিয়া যদি আমি মানে ফ্ৰী দৰ্শন কৰিবলৈ যাওঁ তেনেহ'লে বহুত টাইম লাগিব কমচে কম আপোনাৰ 3-4 ঘণ্টা লাগিব এতিয়া আমি সেইকাৰণে ফ্ৰী দৰ্শন নকৰোঁ আমি এতিয়া 100 টকা টিকেট কৰি এতিয়া আমি এনেকৈ 100 টকা টিকেট কাটি পিনে আমি এতিয়া যাম অলপমান জলদি হ'ব মানে এঘণ্টামানতে আমাৰ কামটো হৈ যাব টিকেট পাই তেনেকৈ টিকেট কৰিব গৈছে আমি টিকেট কৰি অনাৰ পিছতে আমি তাৰপিছত লাইন ধৰিব লাগিব লাইন ধৰি তাৰপৰা মন্দিৰৰ ভিতৰলৈ যাব লাগিব দেখিছে না কেনেকৈ মানুহবিলাকে লাইনত লাগি গৈছে আৰু এতিয়া আমি গৈ আছোঁ লাইনত ধৰিবৰ কাৰণে দেখিছে না মানুহবোৰ সব কেনেকৈ লাইন ধৰিবৰ কাৰণে গৈ আছে এটা মই আৰু মোৰ ছোৱালী
তাৰপিছতে আমাৰ 400 টকা দিছে আমি মানে 4জন গৈছিলোঁ না সেইকাৰণে এজনত 100কে মানে 400 টকা এতিয়া আমি লাইন ধৰি গৈ আছোঁ এয়া মোৰ হাজবেণ্ড এয়া মই এয়া মোৰ ছোৱালী বহুত ৰ'দ দিছিলে সেইদিনাখনি একদম গৰম বহুত গৰম আছিলে দেখিছেনে আপোনালোকে এনেকৈ প্ৰসাদো লৈ যাব পাৰে মাতাক দৰ্শন কৰিব যাওঁতে এয়া আমি এতিয়া লাইনত গৈ আছোঁ এইটো আমাৰ যোৱা লাইন আৰু ইফালে চাইড দেখিছে যে সেইটো অহা লাইন সেয়া দিছে নাই মানুহবিলাকে দৰ্শন কৰি এয়া আহিছে আমি এতিয়া গৈছোঁ বাৰু 100 টকা টিকেট কাটি সেয়া গৈ আছোঁ আমি বহুত মানে এনেকৈ লাইন ধৰি কমচে কম আমাৰ 1 ঘণ্টা 1.5 ঘণ্টামান লাগিছে ইমানেই ভিৰ এইয়া চাই লওক শ্ৰী চামুণ্ডেশ্বৰী টেম্পল এয়া আমি এতিয়া গেটৰ মুখত এতিয়া ইয়াৰ পৰাও মানে বহুত ভিৰ এতিয়া আমি গৈ আছোঁ মাতাক দৰ্শন কৰিবৰ কাৰণে দেখিছে নাই কিমান ভিৰ চাওকচোন আপোনালোকে ডেইলি ইমান ভিৰ হয় ইয়াতে বহুত ভিৰ বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে সেয়া দিয়ক কৃষ্ণ এই মাতা এয়া আমি এতিয়া দৰ্শন কৰি এয়া হৈ গ'ল এতিয়া আমি বাহিৰলৈ ওলাই আহিছোঁ দেখিছেনে বাহিৰলৈ ওলাই আহোঁতেও কিমান ভিৰ মানে লাহে লাহে এতিয়া আমি বাহিৰলৈ ওলাই আহিলোঁ দেই এতিয়া আমি মন্দিৰৰ পৰা এয়া মন্দিৰৰ বাহিৰখন মানে দিছে নাই কিমান ধুনীয়া চাওকচোন মন্দিৰৰ বাহিৰখন এতিয়া আমি প্ৰসাদ ল'ম ইয়াতে লাডু দিয়ে বৰ ধুনীয়া লাগে লাডুটো খাই লাডু ল'ম আৰু তাৰপিছতে খাম আৰু আপোনালোকে ভিডিঅ'টি চাই কেনেকুৱা পালে লাইক কমেণ্ট কৰি জনাব ঠিক আছে এই মন্দিৰটো যে বহুত পুৰণা মন্দিৰ হয় আৰু আপোনালোকে মানে আহিব বিচাৰে যদি ইয়াত আহিব পাৰে মনৰ আশা পূৰণ হয় বুলি কয় ঠিক আছে এইটো মাইচুৰত আছে আপোনালোকে আহিব বিচাৰিলে আহিব